নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল। পুনৰ আপোনালোকৰ পশুপালন বিভাগৰ ফালৰ পৰা প্ৰায় 30,570টাকৈ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। সো আপোনালোকে এই ভেকেন্সিখিনিৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্হতা 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেন্সি আছে। যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু ভিডিঅ'টো বন্ধু মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে প্ৰতিদিনে। ইয়াত আপোনালোকে দেখিব আছে পোনপ্ৰথমে আপোনালোকক জানিছোঁ ভেকেন্সিখিনি মই কৈছোঁ পশুপালন বিভাগৰ ফালৰ পৰা আহিছে, মানে হৈছে এনিমেল এণ্ড হাজবেণ্ডেৰী যিটো ডিপাৰ্টমেণ্ট আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে। মই সকলোখিনি কথা ডিটেইলছত জনাই দিম। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব, এজ ক্ৰাইটেৰিয়া কিমান লাগিব বা কি কথা মই সকলোখিনি কথা জনাই দিম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত আপোনালোকে দেখিব আছে এডুকেশ্যন কোৱালিফিকেশ্যন চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব আৰু এপ্লিকেশ্যন কেনেদৰে কৰিব পাৰিব মই সেইটোও জনাই দিম। ইয়াত আপোনালোকে দেখিব আছে ভেকেন্সিটোৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেন্সি মুকলি কৰিছে। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু জব কেটেগৰীৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিম কোনটো কেটেগৰী কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে জব কেটেগৰী দেখিব পাৰিছে। জব লোকেশ্যনটো হয় আপোনালোকৰ জব কেটেগৰীটো হৈছে এনিমেল এণ্ড হাজবেণ্ডেৰী ডাটা এণ্ট্ৰি অপাৰেটৰ জব। আৰু জব লোকেশ্যন হৈছে মাল্টিপল লোকেশ্যনৰ কাৰণে দিয়া আছে অল অভাৰ দ্য ইণ্ডিয়া, মানে ভাৰতবৰ্ষৰ সকলো কেন্দ্ৰে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাই মই কৈছোঁ অল ইণ্ডিয়া কেন্দ্ৰে ভেকেন্সিটোৰ কাৰণে আবেদন কৰিব পাৰিব, যে আপোনালোকে এইটো ষ্টেট হ'ল বুলি নোৱাৰে বুলি কোনো কথা নাই। অল ইণ্ডিয়া কেন্দ্ৰে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এক্সপিৰিয়েঞ্চটো আপোনালোকে ইয়াত প্ৰয়োজনীয় যদি আছে আবেদন কৰিব পাৰে, যদি নাথাকিলেও পাৰিব। ফ্ৰেচাৰ্ছ এক্সপিৰিয়েঞ্চ দুইজনৰ কেন্দ্ৰে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেন্সিখিনিৰ কথা ক'লে মই কৈছোঁ এইখিনি ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেন্সি হয় DEO ভেকেন্সি। আৰু ইয়াত আপোনালোকে দেখিব পাইছে আৰু ইয়াত এক্সপিৰিয়েঞ্চ ফ্ৰেচাৰ্ছৰ কথা মই আপোনালোকক জনাই দিওঁ। আৰু বহুতে কুৱেশ্যন কৰে যে মেল কেন্দ্ৰে আবেদন কৰিব পাৰিব নে ফিমেলে পাৰিব। ইয়াত দুই ধৰণৰ কেন্দ্ৰে আবেদন কৰিব পাৰিব, মেল ফিমেল কোনো কথা নাই। মেল কেন্দ্ৰেও পাৰিব বা ফিমেল কেন্দ্ৰেও আপোনালোকে এই ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ ফ্ৰেচাৰ্ছ এক্সপিৰিয়েঞ্চ দুই ধৰণৰ কেন্দ্ৰে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে এনিমেল এণ্ড হাজবেণ্ডেৰী ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে চেলাৰীৰ ক্ষেত্ৰত 10,000ৰ পৰা 38,500 মানকৈ আপোনালোকক দিয়া হ'ব। 38,000 মানে 10,000ৰ পৰা 38,500 টকা পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। লগতে ইয়াত আপোনালোকৰ যিসমূহ DA হওক FE হওক বা অন্যান্য যিখিনি এলাউন্স আছে আপোনালোকে সেইখিনিও লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব। এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে মই জনাই দিছোঁ যিসমূহ 18 পৰা 35 বছৰ কেন্দ্ৰত সকলোৱে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন আছে সেইটো আপোনালোকে লাভ কৰিব। SC/SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ আৰু PWD কাৰণে 10 বছৰকৈ লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই কৈ দিছোঁ আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনি আবেদন কৰিব পাৰিব। 10 পাছৰ কেন্দ্ৰ পাৰিব, 12 পাছৰ কৰিব পাৰিব। লগতে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰে, 12 পাছ কৰিলেও আবেদন কৰিব পাৰে বা গ্ৰেজুৱেশ্যন যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়াও এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এপ্লিকেশ্যন ফিজৰ কথা 100% এপ্লিকেশ্যন ফ্ৰী হয়, কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। চ' আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। আৰু এজ ৰিলেক্সেশ্যনৰ কথা মই ক'লোৱে কিমানকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে চিলেকশ্যন প্ৰচিডিউৰটো মই কৈ দিছোঁ। চিলেকশ্যন প্ৰচিডিউৰ ক্ষেত্ৰত পোনপ্ৰথমে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। যদি আপোনালোকে ইণ্টাৰভিউ বা পাৰ্চনেল ইণ্টাৰভিউ হ'ব পাৰে। যদি আপোনালোকে পাৰ্চনেল ইণ্টাৰভিউ চিলেকশ্যন লাভ কৰে তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। আৰু ইয়াত কোনো কেণ্ডিডেটে ফিজ পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই, সকলো কেন্দ্ৰৰ পৰা ফ্ৰী হয়। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকে এই এনিমেল এণ্ড হাজবেণ্ডেৰী ৰিক্ৰুইটমেণ্টৰ কাৰণে যদি আপোনালোকে চাকৰি কৰিব বিচাৰে বা আবেদনসমূহ যদি কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক জনালোৱে। ইণ্টাৰভিউ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকৰ অফাৰ লেটাৰ দিয়া হ'ব। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰসমূহ কৰা হ'ব। চ' আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰক।
আবেদনসমূহ কৰি ল'ব পাৰিব এনিমেল এণ্ড হাজবেণ্ডাৰী ৰিক্ৰুইটমেণ্টত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আবেদনসমূহ কৰি ল'ব বিচাৰে আৰু ইয়াত আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট ডেটৰ কথা 30 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু 29 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় আজি ভিডিঅ' মানে যদি ভাল লাগে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব